যেহেতু আমি নিয়মীয়া পাঠদান কৰিব পৰা নাই, সেইবাবে এই ভিডিঅ'টিৰ জৰিয়তে তোমালোকলৈ মই এটি পাঠ যুগুতাই উলিয়াইছোঁ। তোমালোকক মই বৰগীতটিৰ পৰা এটা ব্যাখ্যা আগবঢ়াইছোঁ। তোমালোকক মই ফটো মাৰি দিম, তোমালোকে আশা কৰোঁ উপকৃত হ'বা। আৰু যদি তোমালোকে কিবা নোৱাৰা প্ৰশ্ন থাকে বা কোনোবাটো পাঠৰ কিবা বুজি নোপোৱা থাকে, তেনেহ'লে হোৱাটছএপ যোগে মোক তোমালোকে প্ৰশ্ন পঠিয়াব পাৰা। মই দিবলৈ সদায় প্ৰস্তুত হৈ থাকিম। এতিয়া তোমালোকক মই মোৰ ব্যাখ্যাটো আগবঢ়াইছোঁ। ব্যাখ্যাটো দিছোঁ মই মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱে লিখা বৰগীতটিৰ পৰা। সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা, অধমে জানিবো কেনে তোমাৰ মহিমা। উদ্ধৃত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মহাপুৰুষ মাধৱদেৱ বিৰচিত বৰগীত নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। সৃষ্টিৰ অধিকাৰী অনাদি অনন্ত ঈশ্বৰৰ অপাৰ মহিমাৰ কথা ক'বলৈ যাওঁতে মহাপুৰুষজনাই উক্ত পদ ফাঁকি অৱতাৰণা কৰিছে। বৰগীত শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা এক অপূৰ্ব বৰঙণি। বৰগীতসমূহৰ জৰিয়তে ভগৱান শ্ৰীকৃষ্ণৰ ঐশ্বৰিক মহিমাৰ বিষয়ে ভক্তসকলৰ ওচৰত সুন্দৰ পৰিস্ফুৰণ ঘটাইছে। ভকত বৎসল ভগৱান শ্ৰীকৃষ্ণ অনাদি অনন্ত, তেওঁ সকলোতে বিৰাজমান, কিন্তু অহংকাৰত মত্ত মানুহে তেওঁৰ অস্তিত্ব অনুভৱ কৰিব নোৱাৰে। সংসাৰৰ মায়ামোহত আবদ্ধ হৈ মানুহে মুক্তিৰ পথ দিওঁতা ভগৱানক যেন পাহৰি যায়। মহাপুৰুষ মাধৱদেৱে কৈছে যে সহস্ৰ মুখে ভগৱানৰ সাধনা কৰিও যেন ভগৱানক ক'তো বিচাৰি পোৱা নাই। তেওঁৰ দৰে অধমে ভগৱানৰ মহিমাৰ কথা কেনেকৈ বুজি পাব? মহাপুৰুষজনাই নিজকে অধম বুলি কৈ ভগৱানৰ চৰণ কমলত আত্মসমৰ্পণ কৰিছে। ভগৱানেহে মানুহক মুক্তিৰ সন্ধান দিব পাৰিব, সেই কথা যেন কবিজনাই বুজিব পাৰিছে। সেয়েহে তেওঁ সমস্ত মানৱ জাতিৰ কল্যাণৰ হকে মায়ামোহৰ পৰা পৰিত্ৰাণ কৰি মুক্তিৰ পথ বিচাৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে। তোমালোকক মই ফটো মাৰি দিছোঁ, তোমালোকে ল'বা আৰু আটাইয়ে ভালে থাকা।